এয়া নুনমাটিৰ শ্বহীদনগৰৰে এটা অঞ্চল। এইটো 55 ৱাৰ্ডৰ যিটো কাউন্সিলৰ থাকে মনোজ কুমাৰ নাথ ডাঙৰীয়া, তেখেতৰে কাষৰীয়া অঞ্চল হয়। তো চৰকাৰক এইটোৱে ক'ব বিচাৰোঁ যে পাৰিলে এইখিনি ৰাস্তাখিনিৰ মেৰামতি কৰিলে অলপ সহায় সুবিধা আগবাঢ়ে। এতিয়া আমাৰ ৱাৰ্ডৰ যিজন কাউন্সিলৰ আছে সেইজনে সহায় কৰিব লাগিব আমাক, যেনেকৈ নহওক আমাৰ পৰিস্থিতি একেবাৰে বেয়া। তো এখেতৰ ঘৰৰ এইটো ওপৰত এইখিনিত এখেতৰো বহুত পৰিস্থিতি বেয়া। আহি আছে, তেখেতক আহিব কৈছিলোঁ। কি বৰুৱা দা, কেনেকুৱা পৰিস্থিতি? অৱস্থা বেয়া হয় নেকি? মানে কালি আমাৰ যিটো 57 আমাৰ 57 ৱাৰ্ড ইয়াতে যে মাটি চাটি হৈছে এতিয়া হেৰি হ'ব তাৰপিছত তেওঁ গুচি গ'ল, আপোনাক বস্তুবোৰ নিদিলে? মানে আহিব দিয়াৰ কাৰণে গুচি গ'ল। আমাৰ কৈছিলোঁ আমাৰ ৱাৰ্ডৰ কাউন্সিলৰজনে আপোনাক বস্তু একো নিদিলে নেকি? নহয় বস্তু মানে তেনেকৈ দিবা অহা নাছিলে ন? নাজানো ইমানখিনি। অঁ, ময়ো পটককৈ আহি পালোঁ, পাওঁতে মই ক'লোঁ যে ওপৰত যাব লাগে, চাব লাগে আৰু কণ্ডিশ্যনটো চাব লাগে। চবতে মাটি চাটি খহি আছে, ইয়াততো মাটি খহা নাছিল। মানুহবিলাকে এনেই 50-60টা চাইন মাৰি দিছে। বাইদেৱে কৈ আছে যে 20 জনৰ ওপৰত দিব নালাগে, সেইটো কথা। তাৰপিছত আহিলেনে? ক'ত আহিলে? তেখেতেতো গুচি গ'ল না, 5 মিনিটতে গুচি গ'ল। সেইটোতো আমিও দেখা পাইছোঁ। 2 মিনিট এতিয়া আমাক এতিয়া আৰু কাম কৰি গ'লে ভাল আৰু কমচে কম আহি চাই যা, কাম দিয়ে নিদিয়ে সেইটো পিছৰ কথা। কি হৈছে কণ্ডিশ্যন মানুহবিলাকক চাব লাগিবতো। এতিয়া তলবিলাকতো চব সমানেই, মানুহবিলাকৰ কাৰোতো মাটি খোৱা নাই, ৰাস্তাত মাটি পৰা নাই। যিয়ে নহওক এতিয়া বৰ্তমান ক্ষতিগ্ৰস্ত অঞ্চলবিলাক গোটেইবিলাক চাব লাগে, আহিব লাগে তাৰমানে। আপুনি কোৱাটো ঠিক। এতিয়া আমাৰ বৰুৱাদা কথাটো হ'ল, আমাৰ মানে শ্বহীদনগৰৰ মানুহখিনি বা নুনমাটি অঞ্চলৰ মানুহখিনি যথেষ্ট সহায় কৰিছে আমাক, ঠিক আছে। আমি এটা ডনেশ্যন উঠাই আছোঁ, যাৰ বেছি ক্ষতিগ্ৰস্ত হৈছে সেই অকল মানুহ যিবিলাকৰ পৰিস্থিতি বেয়া, ধৰক সেইবিলাকক আমি এটা শ্বহীদনগৰ ৰাইজৰ পৰা আমি ডনেশ্যন এটা পাইছোঁ, বহুতে দিছে। তো সেই হিচাপত আমি যেনেকৈ পাইছোঁ সেনেকৈ আমি মানুহখিনিক সুবিধা কৰিব মানে সহায় কৰিব বিচাৰিছোঁ। তো আপোনাৰোতো বৰ্তমান পৰিস্থিতি প্ৰব্লেমেই হৈ আছে, নহয় জানো? ঠিক আছে, এয়া মোৰ লগৰ মাটি কৰিছে, চাব আহিব লাগে তো। মই সেইটো কথাই কৈছোঁ, কিয় চাব নাই? আমাক যথেষ্ট সহায় কৰিছে দেই। খালবাৰী নুনমাটি অঞ্চলৰ ধৰক নুনমাটি এৰিয়াৰ পৰা নুনমাটিৰ দোকানীবোৰ লোকেল মানুহ হিচাপে লোকেল মানুহৰ যি অসুবিধা হৈছে তাৰ কাৰণে আমি গোটেইখিনি নুনমাটি এৰিয়াৰ মানুহে যথেষ্ট সহায় কৰিছে। তো তাৰ কাৰণে মানে যোনবিলাক ক্ষতিগ্ৰস্ত মানুহ, তো তেখেতসকলৰ এটা আমাৰ নিম্ন একেবাৰে মানে সৰু এটা এমাউণ্ট এটা আমি যাক যিমান পাৰোঁ সেনেকৈ সহায় কৰিছোঁ। তো এয়া দীপেন বৰুৱা, তেখেতলৈ আমি সহায়ৰ হাত আগবঢ়ালোঁ।